সকলোকে নমস্কাৰ কি খবৰ আপোনালোকৰ মোৰ খবৰ ভাল আজি ভিডিঅ'টো অলপ স্পেচিয়েল হ'ব আপোনালোকে শেষলৈ চাব ঈদ আহিছে ন ঈদৰ কাৰণে আজি স্পেচিয়েল ব্লগ বনাই আছোঁ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ একদম পথাৰৰ মাজৰ পৰা নেচাৰৰ পৰা ধুনীয়া ঠাণ্ডা ঠাণ্ডা হাৱা ইয়াতে অলপ বহি পেলাই শান্তি লওঁ মনৰ ধুনীয়া পাতল হৈ যায় মনটো ধুনীয়া পৰিৱেশ এইটো পুখুৰী এইখন পথাৰ এইবিলাক গছ গছনিৰ মাজত অলপ বহিলে ভাল লাগে মনটো আজি ভিডিঅ'টো চাব শেষলৈকে চাই থাকিব স্পেচিয়েল হ'ব কিবা ব্লগটো চাফ চাবান লৈ লো আমি এতিয়া কাপোৰ ধুম ধুই আমাৰ পেহীও ইট খাবা আছে এইটো পেহীক আমি ইট খাবা মাতি আনি কি খাবা দিছে চাওক ৰাইচ এই কচু হ'ম এইটো পেহী আমাৰ এইটো মাইনা লাজ কৰি আছে মাইনাই বনো জলদি দে খাবি দে এইটো দিনে হাঁহ আনিম নহয় আমাৰ ৰেম্বক ঈদৰ কাপোৰ নেদা খং কৰি আছে খঙতে মোক মাতাই নাই আজি ৰেম্ব ঈদৰ কাপোৰ লাগে বোলে ঈদৰ কাপোৰ নেদাই পুৰা খং এই চাওক খঙতে মোৰ দেখি নাচেই ৰেম্ব ৰুম ধোৱাৰ কাৰণে পানী ৰুম চুম ধুই লওঁ ঘৰত ছোৱালী নাই নে চব কাম কৰিব লাগে এতিয়া ৰুম ধুই আছোঁ ঈদৰ কাৰণে আৰু কামবিলাক কৰি শেষ কৰি থৈ দিওঁ তুমি জিলিকি থকা খন্দুৰ আকাশৰ তৰা তুমি এখনি ধুনীয়া ছবি মই গোপনে গোপনে অঁকা মানুহৰ জীৱনত সুখ দুখ থাকেই দুখ নাথাকিলে সুখৰ অনুভৱ কেনেকৈ কৰিবি এই বুলি মেইন কথাটো হ'ল হাঁহি ধেমালি কৰি জীয়াই থাকিব লাগে এইটোৱেই মেইন কথা আৰু আমাৰতো ঘৰত ছোৱালী নাই মই আৰু মই এতিয়া মই চব কামেই কৰোঁ ছোৱালীৰ কামো কৰোঁ তাতে লাভৰ কথা নহয় আকৌ এনেকৈ আৰু ইনজয় লাইফটো আজিৰ কথা কালিৰ কথা ভাবি পেলাই সময় নষ্ট খালি আজি ইনজয় কৰি লওক লাইফটোত কাম নাই লাইফ ইজ নাথিং ৰুম চুম ধোৱা ক্লিয়াৰ আমাৰ এইটো ভাইও আছে এইটো মামাৰ ল'ৰা এই ভাই এতিয়া ই জংঘল চাফা কৰি দিব বোলে আমাৰ ই তাৰমানে আমাৰ সুখটো দুখটো সমভাগী হয় ই বহুত হেল্প কৰিছে মানে জীৱনত পাহৰিব নোৱাৰো বহুত কথা আছে কাহিনী আছে এইবিলাক কেইদিন পিছত ক'ম ই কিন্তু সাতটা ডেন্সাৰ যিকোনো ডেন্স পুৰা মাৰি দিয়ে যিকোনো গান হ'লি হ'ল যি ডেন্স কৰে নে চাবচোন ৰেচ অফ জেডেন বুলি আছে ফেচবুকত আজি নতুন ভিডিঅ' বোলে পাব ই কৈ আছে সেইবিলাক ঘৰত কি কৰোঁ কি নকৰোঁ এইবিলাক দেখাই থাকোঁ আপোনালোকে চাব শেষলৈকে অলপমান স্পেচিয়েলো কৰিম ভিডিঅ'টো লাষ্টলৈকে দোকানতো যাম কিবা কিবি আনি দেখাম আপোনালোকে চাই থাকিব ৰঙালীয়ে চাফা কৰি দিবি আৰু ঘৰৰ তই আকৌ বিয়া পাতলি পাহৰি যা নেকি ভাই বোৱাৰীটো আহিবই নেদে নেকি আৰু সেইটো হয় দেই বাকী আমাৰ ভিডিঅ' বনাব লাগিব আমি ডেন্সৰ আজি বনাম বাৰু নতুন ভিডিঅ' পাব ফেচবুকত চাব চাৰ্চ কৰি ৰেচপ জেডেন এই আমাৰ ঘৰৰ পিছফালটো মানে কচু হৈ গৈছে একেবাৰে জংঘল আজি চাফা কৰি তাই সময়ো নাই না সময়ো নাই তাই দোকানত থাকোঁ বগা তোৰ নামটো বগা কিয় হ'ল সৰুতে মই বিৰাট বগা আছিলোঁ বিৰাট বগা আৰু কিন্তু যাই এতিয়া আগততো বেছি বগা আহিছে সৰুতকৈ কিন্তু সৰুতে বিৰাট বগা আছিলোঁ সেইকাৰণে নামটো বগা থৈছিল সৰুতকৈ কিন্তু এতিয়া বগা বেছি হ'ব আগতে ঈদ আহিলে আমি গুড়া খুন্দো ঢেঁকীত কি ভাল লাগে হাল্লা আমি নাৰিকল কাটি দিওঁ এতিয়া চাওঁচোন কি ডিজিটেল যুগ মিক্সিত গুড়া খুন্দব লাগে গাঁৱৰ মানুহ হয়ো কম লাজুৰ কথা গুড়া খুন্দা আছিল ঢেঁকী গেল টিভি চাইছিলে এক লগত চবেই লগ লাগি ঘৰত টিভি চাৱা দিনগিলা গেল এতিয়া চবে মোবাইলে ব্যস্ত কোনো কাকো মাতিবলে টাইম নাই সময় নাই কি দিন আহিল কি দিন আছিল চব লাহে লাহে নোহোৱা হৈ যায় আছে চকলেট খাইছিলোঁ 5টামান বাপাৰে কি আছিল বগা 8 টকাত খাইছিলোঁ চকলেট 5টামান দুজনেই ইমান লম্বা লোকজন আছিল বাপাৰে 8 টকা লৈ এতিয়া 10 টকা দিলেও একোৱেই নাপায় এনেকুৱা হৈ গৈছে যুগ পৰিৱৰ্তন হৈ যায় আছে তেনেকৈ আমাৰো ইমান বেয়া হোৱা নাই আমি 90sৰ চলি আৰু 90 দশকৰ ঘৰৰ পৰা হঠাৎ দোকান আহিলোঁ কাৰণ ভাইটিহঁত গ'ল ঘৰত গা চা ধুব মানে এতিয়া মই থাকিম দোকানখন বন্ধ নকৰোঁ আৰু ঈদৰ ছিজন মানে সেইকাৰণে আৰু আহিলোঁ আকৌ আজি ভিডিঅ'টো ইমান দীঘল নকৰোঁ আৰু কিবা এটা স্পেচিয়েল কৰাৰ কথা আছিল নহ'ল কিন্তু কামৰ কাৰণে সেইটো কৰিব নোৱাৰিলোঁ আপোনালোক দেখাব নোৱাৰিলোঁ
যি কি নহওক আপোনালোকক এডভান্স ঈদ মোবাৰক থাকিল সকলোকে আগন্তুক ৰঙালী বিহুৰো শুভেচ্ছা ৰাখিল কাৰখনো ধুব লাগিব কালি বহুত লেতেৰা হৈছে আপোনালোকে ডেইলি ব্লগ চাই ভাল পায় তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব ভিডিঅ'টোত ঘৰত মানে কি কৰোঁ কি নকৰোঁ এইবোৰ দি থাকোঁ আৰু যদি আপোনালোকে এনেকুৱা ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব জয় আই অসম বাই বাই